নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। মই আজি আপোনালোকক দেখাম চামগুৰি সত্ৰৰ যি মুখা শিল্প, সেই মুখা শিল্প দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া হৈছে চামগুৰি সত্ৰত যিবিলাক মুখা আছে, এইবিলাকে সেয়া ইয়াতে বহুতো মুখা আছে। যেতিয়া আমাৰ ইয়াত ৰাস পাতে, তেতিয়া ইয়াৰ পৰাই যিখিনি সত্ৰ আছে তালৈ ইয়াৰ পৰাই মুখাখিনি নিয়ে। বহুতো মুখা আছে। আমাৰ এইখন হ'ল চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1665 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহই প্ৰতিষ্ঠাখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আপা। সেই চক্ৰপাণি আপাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ চাম গছ আছিলে। এই চাম গছজোপাৰ তলতে সত্ৰখিনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰ আগতে বৰদোৱাখনত চিহ্নযাত্ৰা ভাওনা কৰি মুখাবিলাক তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ এই মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে সংগীত নাটক একাডেমী যোগে। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে। আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। মোৰ পিতৃৰ নামটো প্ৰকান্ত গোস্বামী। তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে আৰু 13 চনত পালে কমেডুৰা শিল্পী বঁটা। তেতিয়াৰ পৰাই মুখা শিল্প বিখ্যাত হ'ল। আৰু আমাৰ মুখা আমি বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰে চেহেৰা বনাওঁ, আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত ৰং। 5টা পৰ্যায় হয় এটা মুখা বনাবলৈ, 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লুকুকাই মুখা আৰু মুখ মুখা। আৰু এইবিলাক সম্পূৰ্ণ ভাওনাত ব্যৱহাৰ হয়, যেনে সীতাখন বালিবৰ ৰাৱণ বধ, দশ অৱতাৰ, শ্ৰীকৃষ্ণ কলংক মোচন আৰু ৰাসলীলা। এইবিলাকত আমাৰ এই মুখা ব্যৱহাৰ হয়। ধন্যবাদ। এয়া হৈছে চামগুৰি সত্ৰৰ যি মুখা শিল্প, সেই মুখা শিল্প। এয়া হৈছে জন্তাই পক্ষীৰ মূৰ্তি। ইয়াত থকা এই মুখাবিলাক হাতেৰে চুবলৈ নিদিয়ে, আঁতৰ পৰাই চাব পাৰিব। আৰু এয়া হৈছে নৰকাসুৰৰ মূৰ্তি। আৰু ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তি আছে। ইয়াত থকা কিছুমান মূৰ্তি সৰু আৰু আন কিছুমান ডাঙৰ। আৰু ইয়াত নৃসিংহ প্ৰভু মূৰ্তি থকা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত অজগৰ সাপো আছে। আৰু ইয়াত যিবিলাক মূৰ্তি আছে, সেই মূৰ্তিবিলাক বিভিন্ন ধৰণৰ ভাওনা সমাৰোহ আৰু ৰাসতো ব্যৱহাৰ কৰা হয়। মাজুলীত যেতিয়া ৰাস পতা হয়, সেই ৰাসত ইয়াৰ পৰাই মুখা নিয়া হয়। আৰু যেতিয়া দূৰ দূৰণিৰ পৰা মানুহ আহে এই চামগুৰি সত্ৰ চাবলৈ, আৰু কিছুমান মানুহে ইয়ালৈ আহে আৰু ইয়াৰ পৰাও মূৰ্তি কিনি নিয়ে। আৰু চামগুৰি সত্ৰত চাবৰ কাৰণে বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ অহা আমি দেখিবলৈ পাওঁ। আৰু মাজুলীত যিহেতু সত্ৰ নগৰী মাজুলীত বিভিন্ন ধৰণৰ সত্ৰ আছে, কিন্তু সেই সত্ৰসমূহৰ ভিতৰত এখন সত্ৰ হৈছে শ্ৰী শ্ৰী চামগুৰি সত্ৰ। চামগুৰি সত্ৰত এই মুখা বনোৱা দেখিবলৈ পোৱা যায়। আন বাকী সত্ৰবোৰত চামগুৰি সত্ৰৰে মুখা বনোৱাটো দেখিবলৈ পোৱা নাযায়। ইয়াতে এইবিলাক মেটেকাৰে প্ৰস্তুত কৰে। এইবিলাক কিছুমান আছে, গ্লাছ, খৰাহী বনাই থৈছে। আপোনালোকে ইয়াৰে কোনোবা আহিলে কিনিবও পাৰিব। আপোনালোক যদি কোনোবাই ইয়াত মুখা বনোৱাটো শিকিব বিচাৰে, তেতিয়াহ'লে এই চামগুৰি সত্ৰত আহিও শিকিব পাৰিব। ইয়াত মানুহক মুখা কেনেকৈ বনায় এইবিলাক শিকোৱা হয়। আৰু তেখেতে আমাক কৈছে এই মুখা কেনেকৈ বনায়। মুখা বাঁহেৰে বনায় আৰু তাত গৰু গোবৰ, কুমাৰ মাটি এইবিলাক ব্যৱহাৰ কৰা হয়। আৰু একেবাৰে শেষত ৰং কৰি দিয়া হয়। আৰু চাওকচোন মুখাবিলাক কিমান ধুনীয়া।
মই আপোনালোকক যিমান পাৰোঁ সিমান চামগুৰি সত্ৰখন দেখাইছোঁ। আৰু চামগুৰি সত্ৰৰ নিচেই ওচৰতে এটা টুৰিষ্ট হাউচো আছে। সেই টুৰিষ্ট হাউচটোত আপোনালোক যদি কোনোবা মাজুলী ফুৰিবলৈ আহে তেতিয়াহ'লে এই টুৰিষ্ট হাউচটোতে থাকিব পাৰিব। ব'লকচোন এতিয়া আমি সেই টুৰিষ্ট হাউচটো চাওঁ। এইফালেদিয়ে এই টুৰিষ্ট হাউচটোলৈ সোমাই আহিব পাৰিব। ইয়াৰ কাষতে এখন নৈও আছে। ইমান ধুনীয়া লাগিছে। নৈখনৰ ওপৰত ঘাঁহ গজি আছে, একদম সেউজীয়া, ইমান মৰম লাগিছে দেখিবলৈ। ইয়াত কেইবাটাও টুৰিষ্ট হাউচ আছে। আপোনালোক যদি কোনোবা মাজুলী ফুৰিবলৈ আহে তেতিয়াহ'লে এই টুৰিষ্ট হাউচটোতো থাকিব পাৰিব। এই টুৰিষ্ট হাউচটো চামগুৰি সত্ৰৰ একেবাৰে নিচেই ওচৰতে আছে। আৰু ইয়াত সকলো ধৰণৰ থকা মেলা ব্যৱস্থা আছে। বৰ্তমান মই আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিম, কিয়নো ইয়াত তলা লগাই থৈছে। কিছুমান মানুহ মাজুলীলৈ ফুৰিবলৈ আহে, কিন্তু ভাবে যে মাজুলীত তেনেকুৱা ধৰণৰ থকা ব্যৱস্থা নাই। কিন্তু বৰ্তমান এতিয়া মাজুলীত কেইবাটাও টুৰিষ্ট হাউচ আছে আৰু আপোনালোক ইয়ালৈ আহিলে কোনো ধৰণৰ অসুবিধা নাপায়। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান মৰম লাগিছে। আৰু ইয়াত থকা এই ঘৰবিলাক পোৱা কাঠেৰে প্ৰস্তুত কৰিছে। ঘৰবিলাকো বহুত ধুনীয়াকৈ বনাইছে। ইয়াত ধুনীয়াকৈ এই বনবিলাক সংৰক্ষণ কৰি একেবাৰে ফুলৰ নিচিনা কৰি ৰাখিছে। ইয়াৰ ৱালবিলাকত দেখিবলৈ ভাল লগাকৈ কিছুমান ছবিও আঁকি ৰাখিছে। বৰ্তমান মাজুলীত এনেকুৱা কেইবাটাও টুৰিষ্ট হাউচ আছে। আৰু ইয়াৰ পৰিৱেশটো একেবাৰে সেউজীয়া, ইমান ভাল লাগিছে দেখিবলৈ। আপোনালোক যেতিয়া মাজুলী ফুৰিবলৈ আহিব তেতিয়াহ'লে এই টুৰিষ্ট হাউচটোতে থাকিব পাৰিব। ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে। বহুত ধুনীয়া, ইমান ধুনীয়া। ফাইনেলি এতিয়া আমি এই কটেজটোৰ পৰা ওলাই আহিলোঁ। ওলাই বাহিৰতে ৰখি আছোঁ। ইমান গৰম দিছেও। মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি চামগুৰি সত্ৰখন দেখাইছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। বাই বাই।